হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? খবৰ নিশ্চয় ভাল, মোৰো খবৰ ভালে। আজি কোমোৰাৰ সৈতে হাঁহৰ মাংসৰ ৰেচিপিৰ ভিডিঅ' এটা লৈ আহিছোঁ। মই ঝাৰখণ্ডৰ কোৱাটাৰত হাঁহৰ মাংস বনাইছোঁ, তাকে আপোনালোকক দেখুৱাম কেনেকৈ মইনো হাঁহৰ মাংস বনালোঁ। প্ৰথমে মাংসখিনি ধুই ল'লোঁ। আগতে কাটি ৰাখিছোঁ আদা, নহৰু, তেজপাত, গোটেই মছলাখিনি আছে। মাংসখিনি ধুই লৈছোঁ। কেৰাহী এখনত তেল গৰম হ'ব দিছোঁ ভালকৈ। তাৰপিছত গোটা গৰম মছলা দিছোঁ, তেজপাত দিছোঁ, পিঁয়াজ দিছোঁ, ভালকৈ ভাজি ল'ম। আৰু কেঁচা জলকীয়া দিছোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত মাংস দিছোঁ। মাংসখিনি ভালকৈ ভাজি ল'ম। নিমখ দিছোঁ, আদা নহৰু পেষ্ট দিছোঁ। ভালকৈ ভাজি ল'ম। ভালকৈ ভাজি লোৱাৰ পিছত এতিয়া আলু দিছোঁ। মই আলু দিলে ভাল পাওঁ, সেইকাৰণে আলু দিছোঁ। আপোনালোকে আলু নিদিব পাৰে, কাৰণ কোমোৰা দিম যে। এতিয়া জিৰা পাউডাৰ, ধনিয়া পাউডাৰ দিছোঁ আৰু ভালকৈ ভাজি ল'ম। হালধি দিছোঁ, কিন্তু হালধি দেখুওৱা নহ'ল। আৰু ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া ভালকৈ ভাজি ল'ম। এতিয়া কোমোৰা দিছোঁ। ইয়াৰ হাঁহবিলাকৰ সোৱাদটো বেলেগ ধৰণৰ, আমাৰ অসমৰ দৰে নহয়। আমাৰ অসমৰ হাঁহবিলাক জুতি লগা হয়, কিন্তু ইয়াৰ এইবিলাক নহয়। এতিয়া মিট মছলা দিছোঁ আৰু ভাজি থাকিম ভালকৈ। পানী দিব পৰা হৈ গ'ল। এতিয়া মই গৰম পানী দি দিছোঁ। চবৰে মাংস বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ হয়। কিছুমানে মেৰিনেট কৰি লয়, মই মেৰিনেট কৰি লোৱা নাই। মই কেনেকৈ বনালোঁ তাকে আপোনালোকক দেখুৱালোঁ। এতিয়া ভালকৈ উতলিব দিম আৰু তাত মান ধনিয়া কাটি দিছোঁ। এয়া উতলি আহিছে, এতিয়া হ'ল। আমি এতিয়া খাম। আলহী আছিল। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।